ইউটিউব মই ডিম্পলে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মোৰ ল'ৰাটো কেনেকৈ মালিচ কৰোঁ আৰু কিহৰে মালিচ কৰোঁ তাক দেখাব ওলাইছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বলকচোন চাওঁ কেনেদৰে মোৰ ল'ৰাটোক আজি মালিচ কৰোঁ। এয়া তাক মালিচ কৰিবৰ কাৰণে নাৰিকল তেল লৈছোঁ। গৰম দিনত মই তাক নাৰিকল তেলেই মালিচ কৰোঁ। ঠাণ্ডা দিনত মই তাক পিয়'ৰ মিঠাতেল ইউজ কৰিছিলোঁ আৰু অলিভ অইল ইউজ কৰিছিলোঁ। এতিয়া গৰম দিন হোৱাৰ লগে লগে মই তাক নাৰিকল তেল ইউজ কৰিছোঁ। প্ৰথমে মোৰ চুলিখিনি অলপ নাৰিকল তেল দি মাছাজ কৰি দিম। মই সপ্তাহত 3 দিনকৈ এনেকৈ মালিচ কৰোঁ গা ধোৱাৰ আগত। মালিচ কৰিলে খুব ভাল পায়। ভৰিখিনি প্ৰথমতে তেল লগাই মালিচ কৰি লৈছোঁ। এতিয়া মালিচ কৰিলে ল'ৰা ছোৱালী ভাগৰো লাগে, টোপনিটো ভালকৈ যায়। হাতখিনি এনেকৈ মুঠিয়াই দিব। হাতবোৰ এনেদৰে মুঠিয়াই দিব। পেটৰ পৰা এনেদৰে আনিব, তেতিয়া গেছখিনিও সিহঁতৰ ৰিলিফ হয়। এতিয়া ভৰিটো এনেকৈ হাতত দিয়া নিচিনাকৈ ভৰিটো এনেকৈ মুঠিয়াই দিব।
অকণমান এক্সাৰচাইজ কৰি দিম। টিক 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 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 1 2 Chuk 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 cycle 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 yeah. মালিচ কৰিব এনেকৈ উঠাই দিব। ই খুব ফূৰ্তি পাইছে মাছাজ কৰি দিয়াৰ পৰা। উঠাই দিব। হেল্ল' এনেদৰে তাৰ টেকাকেইটা মঠিব। মই ইয়াত দেখুওৱা নাই বাৰু আপোনালোকক। এনেকৈ তেলটো লগাই দিব, এনেদৰে মঠি দিব। এনেদৰে মালিচ কৰি মই তাক 10 মিনিটমান থৈ দিওঁ। তাৰপাছতহে তাক খেলিব দিওঁ। অলপ খেলাৰ পিছত তাক ধুনীয়াকৈ গাটো ধুৱাই দিওঁ। মই তাক ব্যৱহাৰ কৰা নাৰিকল তেল আৰু অলিভ অইলটোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকৰ যদি প্ৰয়োজন হয় তাৰ পৰা গৈ কিনিব পাৰে। মই দুয়োটা অনলাইনতে আনিছিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।